কলিতা ক'ৰ পৰাই মই চেন্নাইৰ পৰা 15 দিনে হ'ল গুৱাহাটীত আছিলো কোৱাৰেণ্টাইনত পিছে আমাৰ অঞ্চলৰ চকত দোকানবিলাক যে খোলা নাই কিয় হাও তই গম নাপা নেকি এই আমাৰ ওচৰতে দুটা পজিটিভ ওলাইছে হয় নেকি এইটো বৰ বেয়া কথা হৈছে দে পিছত লগ পাম অ কাকা মই আহি গলো হেৰ উঠে কি পানী বাল্টিং লৈ আহ এ মামা আহি গলো মই পানী কিয় আগত গা ধুই ল এ মামা নালাগে নেকি নাই ধুবই লাগিব এ মামা ৰ আজিৰ পৰা এইটোত থাকবি তই এইটো ৰুমত 14 দিন এনেকে হ'লে কেনেকে হ'ব কাকা যিটো কৈছো সেইটো কৰ এই ভাগিনটো বা কি কৰি আছে ৰ চাই আহো কি পাৰফিউমে ইমান দুৰ্গন্ধ ভাগিন ভাগিন এ মামা মাংস খাব মন দিছে এই ভাগিন মই নিজে খাব পৰা নাই কিন্তু তথাপি কিবা এটা কৰিম দেই মাংস খাহি চাইবেন খাবি হ'ব দে মামা কি হ'লে ভাগিন হাগা লাগছি মোৰ কি হাগা লাগছি বৰ বিপদত পেলালিয়ে যা যা মনে মনে যা এ মামা ৰ ভাগিন 1 মিটাৰ দূৰত মামা ক'ত যা হাগা লাগছি মোৰ বাৰীত যা এই বৰষুণত কাই বাৰীত যাব জুকীয়া খাব দেখোন যি কৈছো তাকে কৰ বাৰীত যা হ'ব দে কি পাল্লাত পৰলে মই বাৰী থাকবা দেই জুখে চাবি না মহে চাবি হেই ঘৰত নাহিলে ভাল আছিল মই ঐ মামা মামা ঐ কাকা কাকা ঐ মামা কি হ'লে কি হ'ল ঐ মামা কি হ'লে ভাগিন আজি 14 দিন হৈ গ'ল মই মুক্ত এ মামা এই ৰ ভাগিন আগত চেনিটাইজাৰটো দি আকৌ মামা দিব লাগিব এই কৰোনাটো কিন্তু কলিতাৰ কম বিলয় হোৱা নাই দেই হাই গাইজ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভালেই পালে আপোনালোকে ভাবিব পাৰে যে কৰোণাৰ সময়ত আমি কেনেকৈ আজিৰ এই ভিডিঅ'টো শ্বুটিং কৰিলোঁ আমি ক'তো যোৱা নাই আমাৰ এই ঘৰৰ কেম্পাছতে আমি এই ভিডিঅ'টো আজি শ্বুটিং কৰিছোঁ গতিকে আপোনালোকক আমি কিমানখিনি এণ্টাৰটেইনমেণ্ট কৰিব পাৰিছোঁ নাজানো বাট যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু সকলো জ্ঞাত এটা জনাওঁ যে এই দুৰ্যোগৰ সময়ত আপোনালোকে বাহিৰত নাযাওক ইয়াৰ ঘৰতে থাকক ছেফ হৈ থাকক আৰু কিবা কওক আৰু এটা আমাৰ নতুন চেনেল আছে মিউ ফুড চেলেঞ্জ বুলি ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে যদি আপোনালোকে চাই ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু লগতে কমেণ্ট কৰিব আৰু ঘণ্টা বতৰটো দবাই দিব এনেকৈ থেংক ইউ